প্ৰশ্নটো হ'ল কোনো এটা সংখ্যাৰ পৰা 0.25% যদি বিয়োগ কৰি পোৱা সংখ্যাটো 0.3 হয় তেনেহ'লে সংখ্যাটো নিৰ্ণয় কৰিব লাগে। মই কুৱেশ্যনটো আকৌ পঢ়ি দিছোঁ। কোনো এটা সংখ্যাৰ পৰা 0.25% বিয়োগ কৰি পোৱা সংখ্যাটো 0.3 হ'লে মানে কিবা এটা সংখ্যাৰ পৰা সেই সংখ্যাটোৰ 0.25 কি কৰি দিলে মাইনাছ কৰি দিলে। দিয়াৰ পিছত আমাৰ কি উত্তৰটো পাই গ'ল 0.3 পাই গ'ল। তেনেহ'লে আমাৰ সেই সংখ্যাটো নিৰ্ণয় কৰিব লাগে। আচলতে কোনটো সংখ্যাৰ পৰা 0.25% বিয়োগ কৰিলে আমাৰ উত্তৰটো এইটো আহে। তো আমি যিহেতু সংখ্যাটো নাজানো তো প্ৰথম আমাৰ কাম হ'ব যে সেই সংখ্যাটো ধৰি লৈছোঁ আমি সংখ্যাটো x। তো xৰ পৰা কিমান বিয়োগ কৰিছে? xৰ পৰা 25% বিয়োগ কৰিছে। ডাইৰেক্ট আমি 25% ক'ব নোৱাৰোঁ। 25%টো আচলতে পাৰ্চেণ্টবোৰ কাৰোবাৰ নহয় কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰি থাকে। এই 25%টো আচলতে নিৰ্ভৰ কৰি আছে কাৰ ওপৰত? এই সংখ্যাটোৰ ওপৰত। কোনোৱে কৈছে যে কোনো এটা সংখ্যাৰ পৰা 25%, মানে এই 25%টো আহিব কাৰ পৰা? সেই সংখ্যাটোৰ পৰা। x মাইনাছ xৰ 25% ইকুৱেল আমাৰ হৈ যাব 0.3। তো নিশ্চয় বুজি পাইছে এইখিনি। তো ইয়াৰ পিছত আমাৰ কাম হ'ব কি? x মাইনাছ xৰ মানে হৈছে পূৰণ। এতিয়া চাওক 25% আছে। 25% মানে কি? ওপৰত 25 আৰু তলত কি আহিব? 100 আহিব। 25%টোক ভগ্নাংশ আকাৰত প্ৰকাশ কৰিলে এইটো হ'ব ইকুৱেল আমাৰ হৈ যাব কিমান? এতিয়া 0.3 আছে যে এইটোক যদি আমি সাধাৰণ ভগ্নাংশলৈ লৈ যাওঁ কি লিখিম? দশমিকটোক বাদ দি বাকীখিনি লিখিম। আচলতে লিখিব লাগে দশমিকটোক যদি বাদ দি লিখোঁ 0.3 লিখিব লাগিব। কিন্তু সংখ্যা আগত যিহেতু 0 নবহে, আগত দশমিকটো আছিল কাৰণে 0টো বহি আছিল। পিছত আমি যিহেতু দশমিকটো উঠাব বিচাৰি আছোঁ গতিকে কেৱল 3টো আহিব। তো নিশ্চয় বুজি পাইছে। তো ইয়াৰ পিছত আমাক আহিব কি? দশমিক মানে 1 লিখিম। তাৰপিছত চাম দশমিকৰ পিছফালে কিমানটা অংক আছে চাম। যিহেতু অংক কেইটা আছে? এটাই আছে, 3 আছে, কেৱল বেলেগ নাই। এটা আছে কাৰণে আমি এটা শূন্য দিম। যেটা অংক থাকিব আচলতে সেইটা শূন্য 1ৰ লগত বহিব। তো নিশ্চয় বুজি পাইছে। ইয়াৰ পিছত আমি কি কৰিম? x মাইনাছ x ইনটু 25ক 25ৰে 100ক 4 বাৰ যায়। চাওক 25 4 গুণ 100। গতিকে তলত থাকিল 4, ওপৰত একো নাই মানে 0 নাথাকে, কিন্তু মনত ৰাখিব 1 থাকে। ইকুৱেল 3/10। তো ইমানখিনিলৈকে নিশ্চয় বুজি পাই আছে। তো ইয়াৰ পিছত আমি কি কৰিম? x মাইনাছ xৰ লগত 1 পূৰণ কৰিলে কি হ'ব? x আৰু xৰ তলত 1 এটা আছে। 1ৰ সৈতে 4 পূৰণ কৰিলে 4। মানে পূৰণ থাকিলে কি হ'ব? ওপৰে ওপৰে পূৰণ আৰু তলে তলে পূৰণ। তো x ওপৰত আছে, x এগুণ আমাৰ x হ'ল। তাৰপিছত কি হ'ব? x 4 গুণ 4 সমান 3/10। ইয়াৰ পিছত চাওক কি হ'ব? এতিয়া ইয়াত চাওক বিয়োগ চিন আছে। আমি গম পাইছোঁ xৰ তলত 1 এটা আছে। যদি দুটা ভগ্নাংশ, এইটো এটা ভগ্নাংশ নিচিনা পাই গ'লোঁ, এইটো এটা ভগ্নাংশ পাই গ'লোঁ। আকৌ কৈছোঁ দুটা ভগ্নাংশৰ মাজত যদি এইটো এটা ভগ্নাংশ পাই গ'লোঁ, এইটো এটা ভগ্নাংশ। কাৰণ সংখ্যা এটাৰ একো তলত যদি একো নাথাকে 1 এটা থাকে বুলি ধৰিম। দুটা ভগ্নাংশৰ মাজত যদি যোগ বা বিয়োগ থাকে, এতিয়া বিয়োগ চিন আছে, গতিকে আমি ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব। প্ৰথমতে চিধা পূৰণ কৰি ল'ম। x 4 গুণ হৈ গ'ল 4। এতিয়া এই xৰ লগত ইয়াৰ ওপৰটোৰ লগত ইয়াৰ তলৰটো পূৰণ কৰিম। 4x মাইনাছ 1ৰ লগত x পূৰণ কৰিলে x, ইফালে থাকি গ'ল 3/10 10/3। তো নিশ্চয় বুজি পাইছে। 4xৰ পৰা x গুচি গ'লে থাকি যাব 3x ডিভাইডেড বাই 4 ইকুৱেল কিমান হ'ব? 3/10। তো এতিয়া আমাৰ কাম হ'ব, এতিয়া সমান চিন আছে তো ডাইৰেক্ট ক্ৰছ মাল্টিপ্লাই কৰিম। 3xৰ লগত 10 পূৰণ, 3x ইনটু 10, আৰু ইফালে কি কৰিম? 3 ইনটু 4 হ'ব। এইটো পূৰণ এবাৰ এনেকৈ হৈছে। 3xৰ লগত 10 পূৰণ হৈ গ'ল আৰু 4ৰ লগত কিমান পূৰণ হৈছে? 3 পূৰণ হৈছে। তো নিশ্চয় বুজি পাই আছে। তো এতিয়া কি হ'ব? ইয়াত কি হৈ আছে? 3 লগত x পূৰণ আৰু তাৰ লগত আকৌ 10 পূৰণ। গতিকে xটোক ৰাখি থ'ম। ইহঁত দুটাক সিফালে লৈ গ'লে হৰণ হৈ যাব। 3 ইনটু 10 আহিব আৰু ওপৰত থাকিব 3 ইনটু 4। তো নিশ্চয় বুজি পাইছে। 3 কাটি দিলোঁ, থাকি গ'লগৈ আমাৰ কিমান থাকি গ'ল? আমাৰ অপশ্যনত দেখি আছোঁ x ইকুৱেল আমাৰ থাকি গ'ল, তলত থাকিল 10 আৰু ওপৰত আছে কিমান আমাৰ? 4। তো আমি ইয়াত কিন্তু চাওক, ইয়াত ভগ্নাংশৰ ৰূপত নাই, ইয়াত কেৱল দশমিকৰ ৰূপত আছে। এনেকুৱা সাধাৰণ ভগ্নাংশৰ ৰূপত নাই কিন্তু।
নিশ্চয় বুজি পাই আছে গতিকে আমাক এই দশমিকত যদি প্ৰকাশ কৰিবলগীয়া হয় তে কি হ'ব ওপৰৰ সংখ্যাটো লিখি ল'ম ওপৰৰ সংখ্যাটো কিমান আছে 4 তো 4 আছে এতিয়া তলৰ সংখ্যাটো চাম তলত 10 আছে 10ত আছে শূন্য কেইটা এটা এক মানে দশমিক বুলি ভাবিম আচলতে শূন্য যিহেতু এটা আছে আমি 4ত দশমিক দেখা নাই গতিকে আমি দশমিকটো ইয়াত পাতি ৰাখিম পিছত পাতি ৰাখিম আচলতে পিছত আছে বুলি ভাবি ল'ম গতিকে 4ৰ তলত যিহেতু 10 আছে 10ত শূন্য কেইটা আছে এটা আছে গতিকে দশমিকটো এঘৰ আগুৱাই আহি যাব আচলতে ইয়াত আছে দশমিক নাই মানে একদম পিছত আছে বুলি ভাবিব তো ইয়াৰ পৰা আগুৱাই আহি দশমিকটো ইয়াত আহিব আৰু দশমিকৰ আগত যদি একো নাথাকে শূন্য এটা বহাই দিব তা আমি এতিয়া অপশ্যনত চাম কি আছে অপশ্যনত দেখিছোঁ 0.4 আছে গতিকে আমাৰ শুদ্ধ যিটো অপশ্যন হ'ব সেইটো হ'ব আমাৰ অপশ্যন এ হ'ব তো নিশ্চয় বুজি পাইছে তো ইয়াৰ পিছত যিটো নেক্সট কুৱেশ্যন মই আপোনালোকৰ মাজলৈ আগুৱাই দি আছোঁ তো এইবাৰ চাওক আন এটা কুৱেশ্যন লৈছোঁ 4ৰ 0.3%ৰ 1/4 ইকুৱেল কিমান তো আমাৰ অপশ্যন আছে প্ৰথমতে আছে 0.3 অপশ্যন বি আছে 0.03 অপশ্যন চি আছে 0.003 আৰু অপশ্যন ডিত আছে 0.0003 তো আমি সলভ কৰিম এতিয়া ক্যালকুলেট কৰিম কি আছে 4ৰ 0.3%ৰ 1/4 আমি উলিয়াব লাগে একেবাৰে সহজ কি কৰিম আমি গতিকে 4ৰ ৰ মানেটো গম পাইছোঁ পূৰণ তে 0.3 মানে কিমান হ'ব 03 দশমিকটো নিলিখিম দশমিক মানে হৈছে 1 দশমিকৰ পিছত যিহেতু আমাৰ এটা অংক আছে গতিকে এটা শূন্য বহিব আৰু সংখ্যাগত শূন্য নবহে গতিকে আমাৰ এই শূন্যটো নিলিখিম 0.3 আমি ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 3/10 তো নিশ্চয় বুজি পাইছে তাৰপিছত আমি পাৰ্চেণ্টটো আছে পাৰ্চেণ্টটো উঠাবৰ কাৰণে তলৰ সংখ্যাটোৰ লগত 100 পূৰণ কৰিম হৈ গ'ল আমাৰ কাম ৰ মানে হৈছে পূৰণ আৰু 1/4 তো এই প্ৰথমতেতো দেখিছোঁ 4 সংখ্যাটো আচলতে ওপৰৰ সংখ্যা কাৰণ 4 সংখ্যাটোৰ তলত 1 এটা আছে মানে কিবা এটা সংখ্যা পাতি দিলে ধৰি লওক x পাতি দিছে ধৰি লওক আমি দেখিছোঁ x পাতি দিছে তো x ৰ তলত কিমান আছে বুলি ক'লে আমি ক'ব লাগিব 1 আছে 3 পাতি দিছে 3 তলত কিমান আছে বুলি ক'লে আমি ক'ব লাগিব 1 মানে যদি এনেকৈ সংখ্যা এটা পাতি দিয়ে ই আচলতে ওপৰৰ সংখ্যা এইটো জানিব লাগিব ইয়াত দেখাইছোঁ চাওক এইটো ওপৰৰ সংখ্যা ঠিক তেনেকৈ 4 আছিল গতিকে 4টো আমাৰ ওপৰৰ সংখ্যা হ'ব কাৰণ তাৰ তলত কি এটা আছে 1 এটা আছে গতিকে পূৰণত ওপৰৰ এটা যাব তলৰ এটা যাব তো আমাৰ আহি গ'ল কিমান আহি গ'ল আৰু কাটিবলৈ একো নাই চাওক ইয়াত আছে 1 গুণ 1 আৰু 0 তিনিটা মানে 10ৰ লগত 100 পূৰণ কৰিলে 1000 হ'ব আৰু ওপৰত থাকিল আমাৰ 3 এতিয়া তলত দেখিছোঁ 1 আৰু 0 তিনিটা আছে গতিকে আমি ওপৰৰ সংখ্যাটো লিখি ল'ম 3 মই আগৰ অংকটোতে কৈছিলোঁ যে দশমিকত প্ৰকাশ কৰিব লাগে সাধাৰণ ভগ্নাংশটোক আমি দশমিকলৈ লৈ যাব লাগে গতিকে কি কৰিম 3 ওপৰৰ সংখ্যাটো লিখি লওঁ ওপৰত 3 আছে কাৰণে 3 লিখি লৈছোঁ দশমিকটো কেইঘৰ আগুৱাম শূন্য কেইটা আছে আচলতে 3টা আছে গতিকে দশমিকটো নাই মানে আমি ইয়াত আছে বুলি ভাবি লওঁ পিছফালে 3ৰ পিছফালে আছে গতিকে যিহেতু তলত 1000 আছে 1000ত শূন্যৰ সংখ্যা হৈছে 3টা গতিকে দশমিকটো 3 ঘৰ আগুৱাব তো ইয়াত আছে এঘৰ তেনেহ'লে আৰু আমি বাকী শূন্য দুটাৰ সহায় ল'ব লাগিব দশমিকটো ইয়াৰ পৰা আহি ইয়াত হ'ব মানে আমাৰ উত্তৰটো কি হ'ব 0.003 হ'ব মনত ৰাখিব এই দশমিকটো যে আমি আগলৈ যে লৈ আহিছোঁ 3টোৰ আগতে শূন্য দিব লাগিব তো আমি যদি এনেকৈ ভাবোঁ তেনেহ'লে কিন্তু ভুল হ'ব এনেকৈ কৰিব নোৱাৰিম মানে দশমিক আগুৱাবলৈ হ'লে আগত শূন্যকেইটা আগত দিব লাগিব দশমিকৰ পিছত শূন্য থাকিলে ধৰি লওক এনেকৈ যদি আমি লিখিব বিচাৰিছোঁ এই শূন্যকেইটা আচলতে ভেলু নাই 0.3 আৰু 0.300000 মাজত একো পাৰ্থক্য নাথাকে আচলতে একেই বুজায় কাৰণ দশমিকৰ পিছত শূন্যৰ এইবিলাকৰ একো ভেলু নাই যদিহে কিবা এটা সংখ্যা থাকে 1 থাকিল 2 থাকিল 3 থাকিল 4 থাকিল তেতিয়া কিন্তু ভেলু থাকিব শূন্যকেইটা কিন্তু শূন্যকেইটাক বাদ দি যদি একো সংখ্যা নাথাকে তেনেহ'লে এই সংখ্যাকেইটা লিখা আৰু নিলিখাৰ মাজত কোনো পাৰ্থক্য নাথাকিব তো এতিয়া আচলতে কুৱেশ্যনটো বুজি পালোঁ আনচাৰটো কেনেকৈ কৰে ইয়াৰ আনচাৰটো হ'ব 0.003 গতিকে আমাৰ যিটো শুদ্ধ অপশ্যন আছে আমাৰ অপশ্যন হ'ব চি গতিকে এনেধৰণৰ ভিডিঅ' আপোনালোকে আৰু পাই থাকিব ভিডিঅ'বোৰ আচলতে চাই থাকিব ইউটিউব চেনেলটোৰ ভিডিঅ'বোৰ